আপোনাৰ ল'ৰা ছোৱালীয়ে যদি কয় মই এজন খেলুৱৈ হ'ব বিচাৰো তেতিয়া আপুনি কি ক'ব? খেলা ধূলা কৰি জীৱন নষ্ট নকৰিবা, ভালকৈ পঢ়া, চৰকাৰী চাকৰিৰ প্ৰস্তুতি লোৱা। কিন্তু প্ৰশ্নটো হ'ল খেল ধেমালি সঁচাকৈয়ে কেৱল সময় নষ্ট কৰে নেকি? আমাৰ সমাজত আজিও বহু মাক দেউতাকে সন্তানৰ সফলতা মানেই কেৱল এটা চাকৰি বুলি ভাবে। ডক্তৰ, ইঞ্জিনিয়াৰ, চৰকাৰী চাকৰি এই কেৰিয়াৰবোৰৰ বাহিৰে অন্য কেৰিয়াৰ যেনেই নালাগে। কিন্তু সময় সলনি হৈছে। আজিৰ দিনত ক্ৰিকেট, ফুটবল, বেডমিণ্টন, এথলেটিক্স, বক্সিং, ৰেছলিং আদি প্ৰায় খেলতে কেৰিয়াৰৰ সুযোগ আছে। আৰু ইয়াৰ মাজতে বহু ল'ৰা ছোৱালী খেলৰ জৰিয়তে চাকৰিমুখী হোৱাও দেখিবলৈ পোৱা গৈছে। স্পৰ্টছে আমাক কেৱল টকা বা চাকৰিৰ সুযোগেই নিদিয়ে। স্পৰ্টছে আমাক ডিচিপ্লিন, কনফিডেন্স, টিমৱৰ্ক, লিডাৰশ্বিপ আৰু প্ৰেছাৰ হেণ্ডেল কৰাৰ ক্ষমতা আমাক শিকায়। আৰু আটাইতকৈ ডাঙৰ কথা, যি কামটো কৰিবলৈ আপোনাৰ সন্তানে সঁচাকৈয়ে ভাল পায়, সেই কামটোত যদি তেওঁ কঠোৰ পৰিশ্ৰম কৰে তেন্তে সেইটো এদিন তেওঁৰ পৰিচয় হৈ পৰে। সন্তানক এইটো কথা কেতিয়াও নকব, খেলা ধূলা কৰি কি পাবি, বৰঞ্চ এইটো সুধিব তুমি আচলতে কি কৰিব বিচৰা। কাৰণ প্ৰতিটো সন্তানৰ সফলতাৰ পথ একে নহয়। কোনোবাই চাকৰিৰে দেশ সেৱা কৰিব আৰু কোনোবাই খেলৰ জৰিয়তে দেশৰ নাম উজ্বলাই তুলিব। স্পৰ্টছক কেৱল খেল বুলি নাভাবিব। কেতিয়াবা সেই খেলখনে এটা শিশুৰ জীৱন, ভৱিষ্যত আৰু পৰিচয় সলনি কৰি দিব পাৰে।